নাবালিকা বিয়াৰ প্ৰস্তাৱ দি বিমুখ হোৱাত নাবালিকাৰ কিছু আপত্তিজনক ফটো আপলোড কৰি আটক হ'বলগীয়া হ'ল ফকিৰা বজাৰৰ এজন যুৱক ঘটনাৰ বিৱৰণীত প্ৰকাশ যে যুৱক মতিলাল নমপুত্ৰই নিজ গাঁৱৰ এগৰাকী অষ্টম শ্ৰেণীত পঢ়ি থকা ছাত্ৰীৰ দুৰ্বলতাৰ সুযোগ লৈ কেইবাখনো ফটো উঠাইছিল আৰু এই ফটোকেইখন অস্ত্ৰ কৰি ছোৱালীজনীৰ মাকক তাৰ লগত বিয়া দিবলৈ হেঁচা দি থাকে কিন্তু ছোৱালীজনীৰ মাকে বিয়া দিবলৈ সন্মতি নোহোৱাত মাকক ভাবুকি দিয়ে যে তেওঁৰ ছোৱালীৰ ফটো ইণ্টাৰনেটত ভাইৰেল কৰি দিব আৰু এই সংক্ৰান্তত ছোৱালীজনীৰ মাকে সদৰ থানাত এখন গোচৰ দিয়ে থানার আশ্রয় লইছে ইয়াতে আমার মেয়ে এইরকম যদি কিডন্যাপ করে নেয় আমার মেয়ে মরে এই বিচারটা হয়ে দিলে পরে একদিন গেছে না স্যারে এইটা বেল দিছেন কিরকম দিছেন কইতাম না কিন্তু ছোৱালীজনীৰ মাকে কোৱা মতে প্ৰথম অৱস্থাত উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ হৈ কৰিমগঞ্জ সদৰ থানাৰ মতিলাল নমপুত্ৰক বচাবৰ বাবে জামিনৰ ব্যৱস্থা কৰি দিয়ে ইপিনে আৰক্ষীয়ে প্ৰথম অৱস্থাত মতিলালক আটক কৰি এৰি দিয়ে মহিলাগৰাকীয়ে ন্যায় বিচাৰি পুনৰ সদৰ থানাৰ ওচিৰ কাষ চাপোতে দ্বিতীয়বাৰৰ বাবে যুৱকজনক পুনৰ ধৰি আনে কমলাক্ষ থানা কাছে মেম্বার প্রেসিডেন্ট হলো কিরকম আমরা পরের দিন আইসি আর পরে স্যারে ওইজন ওসি স্যারে ওইজন যে বেলি গেছে বললাম স্যার অতটুকু অতটুকু করে এরপরে এখন তাই বেল দিয়া কৰিমগঞ্জৰ পৰা অৰবিন্দ দাসৰ ৰিপৰ্ট 7 News Now